নমস্কাৰ মই অংগনাই মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখাবলৈ লৈছোঁ ইতিমধ্যে থাম্বনেইল চাই গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত। বৰ বিশেষ একো নকৰোঁ, দেৱালী বুলি আপোনালোকৰ ঘৰতো যিখিনি কৰে আমাৰ ঘৰতো সেইখিনিয়ে কৰিম। খালি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আমাৰ ঘৰতনো কেনেকৈ কি আয়োজন কৰিছোঁ। গতিকে ভিডিঅ'টো চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ৰ'ব, আজিৰ দিনটো ভিডিঅ' আৰম্ভ কৰাৰ আগতে আমি দেৱালীৰ দুদিন আগত আৰু আজিৰ দুদিন আগত কিবা চাকি ৰং কৰিছিলোঁ, লাইটৰ কিবা কাম কৰিছিলোঁ আৰু বজাৰলৈ গৈছিলোঁ। তাতেই মই কেইটামান ভিডিঅ' কৰি থৈছিলোঁ আৰু সেই ভিডিঅ' ক্লিপকেইটাও মই দি দিছোঁ, চাই লওকচোন। দেৱালীটো আপোনালোকেও ৰংগোলী বনায়, আমিও বনাওঁ। তাৰপিছতে তাৰ ওপৰত চাকি যে দিওঁ ভাবিলোঁ কি এবাৰ চাকিকেইটা ৰং কৰোঁ, ৰং কৰি দিওঁ। বায়ে মইহে আছোঁ ঘৰত, মাহঁত স্কুল গ'ল। এতিয়া আমি ঘৰত আৰু কি কৰোঁ কি নকৰোঁ লাগি আছে আৰু গতিকে চাকিকেইটাকে ৰং কৰোঁ দেৱালীৰ আগতেই। এইফালে ৰং কিন্তু বিচাৰিয়ে পোৱা নাই, ৰং ক'ত আছে কি কথা নাজানোৱেই, বিচাৰোঁ কিবা প্ৰকাৰে বিচাৰি উলিয়াবই লাগিব। উঠি আহিব লগা আছে তাৰপৰা মই ইয়াত কৰোঁ, সেইটো আছে নকৰোঁ, মই ইয়াত কৰোঁ। ৰং নালাগেচোন, বাহিৰ বেয়া নে চাকিটো বেয়া নে ৰংখিনি বেয়া? মোৰ ৰং হোৱা নাই, এইটো পাৰিছে মই শিকি লওঁ। যি কৰি আছোঁ মোৰ কিবা ৰং লগা নাই সেইখিনি, কিন্তু ৰং গোন্ধাইছে কি নাজানো দেই। আপোনালোকক দেখাইছিলোঁ যে হালধীয়া ৰঙৰ চাকিকেইটা ধুই পেলালোঁ। সেইকেইটা মানে কি হ'ল, আমি ৰং বিচাৰি ফুৰোঁতে গেৰেজত যে পালোঁ কলা ৰঙৰ টেমা এটাত কলা ৰং অলপ পালোঁ। তাৰপিছতে পানীৰ লগত মিহলাতে সেইটো হালধীয়া কালাৰ হ'ল। তাৰপিছত কি বস্তু ৰংটো কেনেকৈ হালধীয়া কালাৰ হ'ল? তাৰপিছতে তেল হৈছে কিবা গম পাইছোঁ যে সেয়া বাৰ্নিছহে আছিলে, মানে ৰঙৰ টেমাত ৰং গোন্ধাইছে ন, ৰঙৰ টেমাত ভৰাই থৈছে বাৰ্নিছ এনেকুৱা কিবা আৰু। তাৰপিছতে এতিয়া আমি বেলেগকৈ ষ্টাৰ্ট কৰিছোঁ আৰু দেউতাই কি বা কামত থৈছিলে সেইকাৰণে আমি যেনেকৈ উলিয়াইছোঁ তেনেকৈ ভৰাই থৈছোঁ। কিমান টকা এইটো? দুটা কিয় লাগে? এটা লওঁ, এটা ল'লে 20 টকা, দুটা 30 টকা লৈ মোৰ কাপোৰত 3টা সৰু চাকি আৰু 3টা সৰু চাকি 40 টকা। কিমান হ'ল তোৰ? মোৰ এতিয়া 140 টকা। দামটো কিমান হ'লচোন? এইটো হয় কিনো? ইয়াৰে কি কৰে মানে বুজি পোৱা নাই। মালিক দিয়ক, এতিয়া আজিৰ দিনটোলৈ আহক। এতিয়া মই কাম এটা কৰোঁ, ৰাতি মানে ইয়াত চবতে চাকি দিব যে ৱালত, তলতো দিব। সেইটো কাৰণে মই এতিয়া চাকিকেইটা ধুই পেলাই ৰ'দত দিওঁ, তেতিয়াহে লগাবলৈ ভাল হয় আৰু ৰাতিকৈ মানে জ্বলাবলৈ ভাল হয়।
অঁ কলগছো জ্বলাই দিয়াচোন এটা এয়া হৈছে আমাৰ মামাৰ ছোৱালী মানে ওলাই যায় সি ঘপ অঁ চৰি আহিবই কিবা এটা হ'লে আহি পায়হি মানে আমাৰ ঘৰ মাতৰ কাৰণে আহো ন মাতিছে কাৰণে আহিছা লাহেকে লাহেকে ফুটিছিলে দেখিছ এইটো এয়া চাওক পুৰা লাইট মাৰি আছে ফ্লেছ লাইট ফটো উঠা চবে কাজিয়া লাগিব এতিয়া দেই কাজিয়াখন হ'ব আৰু এতিয়া দিওতো পোহৰটো ভালকে দিয়া পৰা নাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বৰ বিশেষ ভাল নাই কাৰণ এইটো মোৰ প্ৰথম প্ৰচেষ্টা ইউটিউবত এইটো প্ৰথম ভিডিঅ' আৰু আপোনালোকে আশীৰ্বাদ দিব যাতে আগলৈ মই ভাল ভিডিঅ' বনাব পাৰোঁ ইয়াতকৈ ভাল ভিডিঅ' বনাব পাৰোঁ আৰু লাইক বাৰু কৰিবই আৰু ভাল লাগিছে কমেণ্ট এটা কৰিব কাৰণ কমেণ্টবোৰ পঢ়ি ভাল লাগে আৰু ক'ৰবাত যদি কিবা ভুল হৈছে বেয়া দেখিছে কমেণ্ট কৰি জনাই দিব মই পিছলৈ সেইটো শুদ্ধ কৰিম আৰু শেষত এটাই কওঁ দীপাৱলীয়ে চাকিৰ পোহৰে যাতে সকলোৰে জীৱন পোহৰাই তোলক তাৰে কামনা আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ শুভৰাত্ৰি